হেল্ল' গাইছ, আজি মানে একদম ধুনীয়া জেগা এডোখৰলৈ গৈ আছোঁ, কাৰণ তাত মানে একদম ভক্তিমূলক কাম হ'ব। আজি গৈ আছোঁ শাওণ মাহৰ এইটো সপ্তাহ তিনি সপ্তাহ ন, শাওণ মাহৰ এইটো 3 নম্বৰ সপ্তাহত আজি শিৱ বাবাৰ কি বুলি কয় এইটো বলবম। আজি বলবম গৈ আছোঁ। বলবম আচলতে বহুতে দেখিছেও, বহুতে নাই দেখা। বলবমত মানে কেনেকুৱা কি হয়, পানী কেনেকৈ তোলে, সেইখিনি চাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। তাৰপিছত তো মানে আজি দেওবাৰ হৈছিলে, দেওবাৰে মানে তিনিচুকীয়া বন্ধ থাকে পূৰা। তথাপিতো মানে দাদাহঁতক কৈছোঁ, আৰু এতিয়া দাদাহঁতক কৈছোঁ দোকানখন খুলি দিলে, পানী কাৰ্টুনকেইটা উলিয়াই দিছে আৰু দাদাহঁতে। তাৰপিছত এতিয়া গাড়ীত পানী কাৰ্টুনকেইটা ভৰাই ল'লোঁ। তো এতিয়া ঢলাফালে গৈ থাকোঁ। এই তিনিচুকীয়া শিৱধাম, ঢলাৰ পৰা মানুহখিনি খোজকাঢ়ি শিৱধামলৈকে আহে। কমচে কম 50 কিলোমিটাৰমান হ'ব। গোটেই যিহে ট্ৰেফিকো, ভোলে বাবা নামত সেই ভাংটো খাবই লাগিব যেন পাইছোঁ, তেতিয়াহে মনটো ভাল লাগিব। খাম বুলি কওঁতে হয়, এইটো দেখিছে নাই, লগে লগে আহি গ'ল এইটো এটা বগাকৈ। মানুহে বেয়া বুলি ক'লেনো কিডাল হ'ব, হয় আৰু এদিন নথকা দিন এতিয়া গাড়ীয়ে যাব নোৱাৰিলেহেঁতেন, হয় নাই? চাওক না, একদম মানুহ পূৰা ভিৰ বলবমত, মানে ইয়াত আৰু ভিৰ হ'ব এতিয়া। তাৰপিছত আপোনাৰ কি হ'ল, মানুহখিনি খোজকাঢ়ি আহিছে ন, বহিবলৈ পূৰা জেগা দিছে। ওচৰৰ মানুহখিনিয়ে বাঁহ বান্ধি দিছে, বেগ চেগ থ'বৰ কাৰণে, খোৱা যোগান ধৰিছে, তেনেকেই মানে আৰু। এয়া ভোলে বাবা মূৰ্তি, একদম টানি পূৰা একদম তিনিচুকীয়ালৈকে লৈ যাব, একদম ঢলাৰ পৰা লৈ আহিছে। তামাম পূৰা মানুহ, মানে কি হ'ল এতিয়া তিনিচুকীয়াত শিৱধাম, মানে ইমানখিনি মানুহ গৈছে ন, পূৰা শিৱধাম ভৰ্তি হৈ যাব। তাৰপিছত এয়া কেদাৰনাথৰ আৰ্হিত বনাইছে এইটো, একদম তিনিচুকীয়ালৈকে লৈ যাব টানি। এয়া বলবমত মানে এখন অসমক দেখুওৱা হৈছে, অসমৰ কলা সংস্কৃতিক মজাকৈ বনাইছে। মানুহ কেনেকুৱা ভিৰ হৈছে, 1 কিলোমিটাৰ যাবলৈ কমচে কম মানে আধা ঘণ্টা লাগিছে। মানুহ ৰাস্তাত গৈ আছে, এতিয়া এইখিনি পানীখিনি বিটাই দিম আৰু এইখিনি বিটাই দি পিনে আগলৈ যাব নোৱাৰোঁগৈ আৰু, ঢলা যি ভিৰ, মানে পূৰা ভিৰ হৈ গৈছে। এইটো কি, এইটো কৰোণা ভাইৰাছক বেজি দিছে। এইটো চাওক না, এইটো মজাকৈ বনাইছে কিন্তু। এইটো নন্দীৰ ওপৰত পাৰ্বতী মা আৰু শিৱদেৱতা বহি আহিছে, শিৱ বাবা। আগফালে এইকেইটা কোন জানো ধৰিব নাই পোৱা বাৰু। ইয়া হনুমান, জয় হনুমান।